ৰূপহীহাটত ৰকিবুল হুছেইন গৈ আছিলে তেখেতৰ এটা ইলেকশ্যনৰ খবৰ লৈ, আৰু তেখেতৰ যোৱাৰ সময়তে তেখেতক ৰাস্তাত আৱৰি ধৰি পেলাই ক'লা কাপোৰ বান্ধি মুখত বান্ধি পেলাই কেইজনমান যুৱক আহি তেখেতক মাৰিব বিচাৰিছিলে, আৰু তেখেতৰ লগত যিজন আৰক্ষী থাকে তেখেতে বন্দুকখন কাঢ়ি নিবলৈ চেষ্টা কৰিছিলে। তেখেতে স্কুটিত বহি আছিলে, তেখেতৰ স্কুটিখনো পেলাই দিয়া হৈছিলে। তেখেততো আক্ৰমণ কৰিছে, আৰু তেখেতৰ লগত আছিলে তেওঁৰ ল'ৰাকো আক্ৰমণ কৰিছে তানজিল হুছেইন, আৰু আৰক্ষীৰ হাতৰ পৰা মাৰণাস্ত্ৰ সৃষ্টি নিবলৈ চেষ্টা কৰি আছিলে এই ক'লা কাপোৰ পিন্ধা মানুহজনে। আৰু তেখেতৰ লগত চাৰিওপিনে বহুত মানুহ আছিলে, কিন্তু কোনেও মাত নোলালে। তাৰমানে ইয়াত কোনো এটা ষড়যন্ত্ৰ আছে, সেইকাৰণে মানে কোনেও মাত কৰা নাছিলে, আৰু সকলো মানুহে চাই আছিলে, ভিডিঅ' কৰি আছিলে। কিন্তু তেখেতৰ বাপ বেটাকৰ মাজত এনেকুৱা হাই কাজিয়া হৈ আছিলে, আৰু পুলিচৰ মাজত তেখেতৰ বেলেগ অন্য মানুহে চাই আছিলে, কিন্তু কোনেও তাক নধৰিলে। আৰু এই ক'লা কাপোৰ মানুহবিলাকক গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতে, লগে লগে ধৰিব পাৰিলেহেঁতে হাতে লোটে, কিন্তু কোনেও আগবাঢ়ি অহা নাই। ইয়াত কোনো এটা কাৰণ থাকিব পাৰে। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যে সকলোৱে এই চাব পাৰে যে আমাৰ অসমতে এনেকুৱা সাংসদগৰাকীক এনেকুৱা মানে এটা নিৰ্যাতন চলাই বুলি ক'ব পাৰি। আমি ধিক্ষাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। তোমালোকে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিয়া যে ইমান ডাঙৰ মানুহ হৈ পেলাই আৰক্ষীৰ লগত থাকিলেও আজিকালিয়ে গুণ্ডা বাহিনীয়ে অত্যাচাৰ কৰে। এইটো অসমত সম্ভৱ? এইটো আপোনালোকে কি ভাবে? এইটো ইয়াৰ ৰাজনৈতিক লগত জড়িত আছে নেকি? আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন। আপোনালোকে মনে প্ৰাণে কি কয় যে এইটো সঁচা নে মিছা? আজিকালি আসাম পুলিচত এনেকুৱা এটা পৰিস্থিতি, অন্য গুণ্ডা বাহিনীয়ে যে বুকুত ধৰি পেলাই মাৰণাস্ত্ৰ নিব বিচৰা, এইটো কি সহ্য হ'ব অসমত? এইটো সহ্য কৰা নহ'ব। অসমত যিকোনো ML MP হওক, সকলোকে এনেকুৱা কৰিব। যোনে য'তে যাক ডাঙৰ মানুহ তাতে এনেকুৱা অত্যাচাৰ কৰিব। এইটো এটা গ্ৰহণযোগ্য নহয়। এইটো এটা অপৰিস্থিতি। আসাম পুলিচে এটা ব্যৱস্থা কৰিব লাগে। আপোনালোকে ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰি দিব যে সকলোৱে ভিডিঅ'খন চাব পায়।